Hello friends, welcome to my channel. আজি মই আপোনালোকক ক'বলৈ গৈছো মাছ খোৱাৰ উপকাৰিতা। আমি বহুতে এইটোহে জানো যে মাছ খোৱা স্বাস্থ্যৰ বাবে উপকাৰিতা। আমি বহুতে এইটো নাজানো যে মাছ খোৱাৰ ফলত শৰীৰৰ কি অংগত উপকাৰিতা হয় আৰু কি ধৰণে ই আমাৰ শৰীৰ সুস্বাস্থ্য কৰি ৰাখে। যেতিয়া মাছৰ কথা কোৱা হয়, যিসকলে মাছ বেছি খায়, সিহঁতৰ চুলি কলা আৰু ঘন, লগতে চকু সুন্দৰ দৃষ্টিৰ হয় বুলি কয়। So friends, আপোনাৰ এইটো জানি আচৰিত লাগিব যে মাছ খোৱাৰ ফলত চুলি আৰু সুন্দৰ চকুৱে নহয়, ইয়াৰ উপৰি ইয়াৰ বহুত হেল্থ বেনিফিট থাকে, যিটো কিজানি বেলেগ খাদ্যৰ লগতো মিল পোৱা যায়। মাছত ল' ফেট থাকে আৰু বহুত মাত্ৰাত প্ৰটিন, অমেগা 3 ফেটি এচিড পোৱা যায় কাৰণে মাছ স্বাস্থ্যৰ বাবে বহুতে উপকাৰিতা হয়। মাছত বিভিন্ন ধৰণৰ ভিটামিন আৰু বহুত ধৰণৰ পদাৰ্থ পোৱা যায়। এইকাৰণে মাছো আমাৰ শৰীৰৰ বাবে বহুতে লাগতিয়াল। যিসকল মানুহে নিয়মিতভাৱে মাছ খায়, সেইসকলৰ বাবে বহুতে উপকাৰিতা। যদি আপুনি ইচ্ছা কৰে আপোনাৰ সন্তানৰ তীক্ষ্ণ বুদ্ধি হোৱাটো, তেতিয়াহ'লে আজিৰ পৰাই মাছ খোৱাটো আৰম্ভ কৰি দিয়ক। মাছত থকা ফেটি এচিডে নিপাক তেজ কৰে আৰু স্মৃতিশক্তিও বঢ়ায়। মাছ খোৱাটো আমাৰ হাঁওফাঁওৰ বাবে বহুত ভাল। হাৰ্ট সম্বন্ধীয় বেমাৰৰ পৰা উপকাৰিতা পোৱা যায়, কাৰণ ইয়াত থকা ওমেগা 3 ফেটি এচিড হাঁওফাঁওৰ সুৰক্ষাৰ বাবে সহায় কৰে। কিছুমান মাছে উচ্চ ৰক্তচাপকো নিয়ন্ত্ৰণ কৰে। মাছত ল' ফেট পোৱা যায়, যিটোৰ কাৰণে হাই ব্লাড প্ৰেছাৰৰ সমস্যা দূৰ হয়। মাছত থকা ওমেগা 3ৰ কাৰণে আমাৰ চুলি বহুত ঘন আৰু দীঘল হোৱাত সহায় কৰে। আৰু মাছ এনেকুৱা এটা খাদ্য যিটো খোৱাৰ ফলত আমাৰ ডিপ্ৰেছনৰ দৰে সমস্যা দূৰ হয়। আৰু গৰ্ভাৱস্থাত বহুত মহিলাক ডক্তৰসকলে ওমেগা 3 কেপচুল ল'বলৈ কয়, কিন্তু মাছ খাই থকাৰ ফলত কেপচুলৰ সমস্যাও দূৰ হয়। এটা ষ্টাডিত এনেকৈ কোৱা হৈছে যে যি পুৰুষে মাছৰ লগত ভাল খাদ্য, লগতে বিভিন্ন ধৰণৰ চব্জি খায়, সেইবোৰৰ স্পাম হেলথি আৰু সক্ৰিয় হয়। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মাছৰ উপকাৰিতা পালোঁ, আৰু নেক্সট ভিডিঅ'টোত কম মাছৰ অপকাৰিতাৰ বিষয়ে। চ' এনেকুৱা ভিডিঅ' দেখিবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। শেষৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় হিন্দ।